আপোনালোকে ভাবিব পাৰে যে এইটো আৰু কি ফুল লাইন ৰাস্তা ক'ৰ পৰা আহিল। ওকে গাইছ, এইটো ক্লিপছটো যে আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে নাভাবিব যে মই কিয় দেখুৱাই আছোঁ। তো আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক, তেতিয়াই গম পাব যে কিয় দেখুৱাইছোঁ। অ'কে, কি কৰিম একো ভাবি পাত্তা পোৱা নাই। ঘৰখন যে দেখুৱাইছোঁ, এইখন গোটেই ঘৰখনে এতিয়া উঠি যাব লাগিব নেকি? বহুতে প্ৰশ্ন হৈছে চাগে, আমি কিয় উঠি যাব লাগে ইয়াৰ পৰা। তো সকলো কথা গম পাব, ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক। সকলো কথা গম পাব, কিহৰ কাৰণে কি হৈ আছে, মানে কিহৰ কাৰণে কি হ'ব গৈ আছে আৰু আমি কিয় উঠিব লগা হৈছে। তো আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আপোনালোকে চাই আছে জোন বাবু 2.0। তো কথাটো হৈ গ'ল কি গাইছ, ইয়াৰ পৰা আমি যাব লাগে কিয়? আৰু ইয়াৰ পৰা জাগাখিনি যিহেতু সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছোঁ, কিন্তু ঘৰখন মানে এৰিব লগা হ'ব। আৰু যোনখিনিত আমি আছোঁ এতিয়া বৰ্তমান, এইখিনি গোটাইখিনিতে হৈ আছে ফুল লাইন ৰাস্তা। মানে দুদিনমান আগত আপোনালোকে গম পাইছে, ইয়াত ডাকচিন মাৰাই আছে STP 174 বুলি কিনে। আৰু ইয়াত এটা ডাক মাৰি থৈ দিছে, ইয়াত ৰাঙা ৰাঙা দেখিছেনে আপোনালোকে? এইটো এটা ডাক মাৰিছে আৰু ইয়াত এইটো এটা ডাক, আৰু ইয়াত লিখাই আছে STP 174। মানে কথাটো হ'ল কি গাইছ, যোনটো ফুল লাইন ৰাস্তা এটা হোৱাৰ কথা আছিল আগতে, এই নাই বুলিও 2 বছৰমান আগতে, মানে কি ইয়াত এটা ফুল লাইন ৰাস্তাত ঢৌ এটা উঠিছিলে। আমি ভাবিছিলোঁ ঠিকেই, মানে ফুল লাইন ৰাস্তাটোত মিছা ঢৌ এটা, মানে মিছাকৈ কৈছে মানুহবিলাকে। তো সেইকাৰণে আমি একো গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু ৰিচেণ্টলি কেইদিনমান আগতে এটা নিউজো হৈছে, যোনটো নিউজত দেখুওৱা হৈছে মানে কি, আগতে আছিল বেলেগ প্ৰথম ছাৰ্ভে যোনটো ছাৰ্ভে কৰিছিল, সেইটো আছিল বিজয়নগৰৰ পৰা, মানে কি বিজয়নগৰৰ যোনটো আপোনালোকে গমেই পায়, বিজয়নগৰৰ ৰাস্তাটোৰ পৰা যোন মাহত দোকান চকান আছে সেইবিলাক উঠি আহিব লাগে। মানে সেইকাৰণে সেইটো প্ৰব্লেমৰ কাৰণে ফাৰ্ষ্ট ছাৰ্ভেটো নহৈ ছেকেণ্ড ছাৰ্ভেটো হ'ল আমাৰ গাঁৱৰ মাজেৰে। তো গাঁৱৰ মাজেৰে হ'লে মানে কি গোটাই যিমানবিলাক মানুহ আছে ইয়াত, ঘৰ যিমান আছে, মানে কি আমাৰ গাঁৱৰ পৰা গোটাই উঠিব লগা হয়। কিয় কৰিলে? আৰু আপোনালোকক ক্লিপছ এটা দেখুৱাই দিম। 2 দিনমান আগতে, মানে কি 1 মাহমান হ'ল চাগে, 1 মাহমান আগতে আমাৰ নতুন ৰাস্তা ব্লক পৰিছে। ৰাস্তাটো মানে আগতে কেঁচা ৰাস্তা আছিলে, কেঁচা ৰাস্তাৰ পৰা হৈ গৈছে পাকি ৰাস্তা, মানে ব্লক পাৰিছে। কিন্তু কিয় কৰিলে? তো মানুহ আহিছিলে, মানুহ আহি মানে কি একো নটিচ এতিয়ালৈকে পোৱা নাই যদিও, মানে কি আছে, ঘৰ কেইটা, ৰুম কেইটা, বাকী প্লাছ আপোনালোকৰ জানে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যদি গাছপুলি ৰোৱাৰ নামত, মানে কি গাছপুলি ৰুলেই মানে তাৰ পৰা বিনিময়ত পইচা দিব। তো গাছপুলি কিমান কেইডাল আছে, কিমান কি আছে, চব মাহা লৈ গৈছে। মানে তেনেকৈ নটিচ দিব বাকী আছে। কি মাটি কিনি পেলাই নিজে থাকিব লাগিব, কাৰণ মাটিৰ দাম কিমান, চৰকাৰী ভেলু মতে মাটিৰ দাম সিমান এটা নিদিয়ে বুলি কৈছে। আৰু বাকী মাটিৰ পইচা পাওঁ নে নাপাওঁ তাৰো ঠিক নাই। কিন্তু ডাউটটো ক্লিয়াৰ কৰি দিছোঁ, মানে এইটো ৰাস্তাত ফুল লাইন হৈছে। ফুল লাইনটো গমেই পাইছে, ৰাস্তাটো এটা ডাঙৰ ৰাস্তা হৈছে। আৰু ওচৰৰ মানুহ যদি ডাঙৰ ৰাস্তা হয়ও ন গাইজ, ওচৰৰ মানুহখিনি আমাৰতো ঠিকেই আছে, আমাৰ 2-1 টকা হ'লেও পইচা পাম, কিন্তু হ'লেও মানে সিমান এটা চৰকাৰী ভেলু মতে নাপায়। আৰু এতিয়া তাকে লৈ এতিয়া আৰু শুনিছোঁ ক'ৰবাৰ লহাৰ ঘাটৰ ফালে মানে কি মাটি দিয়াৰ কথা আছে। কিন্তু কি হ'ব গাইজ, নিজৰ ঘৰখন এটা জাগা এৰি বেলেগত যাব পাৰি জানো? বক্সত কমেণ্ট কৰি জনাবচোন কি কৰোঁ। আৰু ৰিচেণ্টলি মোৰ চুৰ একেবাৰে বেয়া হৈ গৈছে। মানে কি হ'ল, যোনটো ৰিচেণ্টলি লেপটপটো আছিলে মোৰ, সেইটো লেপটপটো মানে কিবা হৈ, মানে কি অন হৈছে। বাকী 2টা প্ৰব্লেম থকা বুলি ক'লা, এটাত 3500 লাগিব বুলি ক'লা, এটাত 1700 লাগিব বুলি ক'লা। কিন্তু মানে এতিয়া কি কৰোঁ একো ভাবি পাত্তা পোৱা নাই। ঘৰৰ মাথায়ে মাৰোঁনে, পইচাৰ মাথায়ে মাৰোঁনে, মাটিয়ে কিনোনে, না বেলেগ জেগাতে থাকোঁ, একো ভাবি পাত্তা পোৱা নাই। আৰু মানে বহুতে সুধিছিলোঁ, আৰু মোক সুধিছিলোঁ, ডাউটটো ক্লিয়াৰ কৰি দিছোঁ। বাকী চাওঁ কি হয়। তো আপোনালোকক জনাই থাকিম, ভিডিঅ'টো একেবাৰে চাই থাকিব। আৰু এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব, পেজটা বেলেগনটো ক্লিক কৰি থৈ দিব। আৰু প্লাছ ৰাইডৰ কথা ভাবি আছোঁ। ৰাইড ৰিচেণ্টলি গোলাঘাট হয়তো শ্বিলং যোৱাৰ টাৰ্গেট কৰি আছোঁ নেক্সট মাহলৈকে। মানে নেক্সট মাহৰ 15 আগষ্টৰ পাছত যাম, প্লেনিং চলি আছে। তো যদি মানে ৰাইডটো হয়, নিশ্চয় আপোনালোকে ভিডিঅ' পাব। কি কৰিব লাগে, কি কৰিব নালাগে তলত লিখি দিব। বাকী অলপ মতামতটো জনাব, কাৰণ আমিও সিমান নাজানো, বা মাহঁতেও নাজানে, বা কোনেও নাজানে সিমান কি কৰিব লাগে। মাথা বেয়া হৈ আছে গাইজ, কি কৰিব উপায় নাই। তো ভাবক গাইজ, এইখন ঘৰ এৰিব লগা হয় যদি, এখন নিজৰ ঘৰ এখন ভাবক। ছোৱালীবিলাকৰো সেনেকুৱা পৰিস্থিতি হয় গাইজ, বিয়াৰ পাছত যেনেকুৱা এটা বিয়াৰ পাছত লাগে, সিহঁতেতো এখন ঘৰ এৰি যাব, কিন্তু আমি ইয়াতে থাকিব লাগিব। আৰু গাইজ মাটি কিনিম, থাকিম। গাইজ ভিডিঅ'টো চাই থাকিব।
আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আপোনালোকক আপডেট পাই থাকিবৰ কাৰণে হৈছোঁ